নমস্কাৰ বন্ধুসকল, মই ৰিদীপ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ৰিদিপ ৱৰ্ল্ড। মই আজি উপস্থিত আছোঁ বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় টিংৰাইত। আজিৰ দিনটোক বিশ্ববাসীয়ে ইউনিভাৰ্চেল ব্ৰাদাৰহুড ডে বিশ্ব ভাতৃত্ব দিৱস হিচাপে পালন কৰে। আজি বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়টো বিশ্ব ভাতৃত্ব দিৱস উদযাপন কৰিছে আৰু মই তাৰ কিছু দৃশ্যাংশ আপোনালোকক দেখাবলৈ ইয়াত উপস্থিত হৈছোঁ। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব।
ভ্ৰাতৃত্ববোধৰ মাজতে আজি ইউনিভাৰ্চেল ব্ৰাদাৰহুড ডে। এই ইউনিভাৰ্চেল ব্ৰাদাৰহুড ডে কিয় হৈছিল, ক'ত হৈছিল আমি নিশ্চয় জানো। তাৰ কাৰণে আজি আমি চেলিব্ৰেশ্যন কৰিছোঁ। আজিৰ পৰা প্ৰায় 120 বছৰৰ আগত 1893 চন 1893 11 ছেপ্টেম্বৰ। আজি যদি কাউণ্ট কৰা যায় 119 বছৰ শেষ হৈছে আৰু 120 বছৰ আৰম্ভ হৈছে। তেতিয়াৰ ভাৰতবৰ্ষৰ এজন অতি মানৱীয় ব্যক্তি, যি আত্মা আৰু পৰমাত্মাৰ লগত সম্পৰ্ক ৰাখি আমাৰ মাজত এটা মাৰ্গদৰ্শন দি গৈছিল। ভাৰতবৰ্ষৰ যিটো হিন্দু সভ্যতাৰ ধৰ্ম, হিন্দু সংস্কৃতিৰ যিটো আহিছিল হিন্দু ধৰ্ম, এই প্ৰাচীন ধৰ্ম, ইয়াক বিশ্ববিখ্যাত হিচাপে চিকাগো চহৰত প্ৰতিষ্ঠা কৰিছিল। আজি সেই জগত জননীৰ মাতৃভূমিৰ ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ মানৱ সন্তান স্বামী বিবেকানন্দ, তেওঁক আজি আমি সোঁৱৰিছোঁ, তেওঁক আমি শ্ৰদ্ধাৰে আজি প্ৰণাম জনাইছোঁ। আজি বিশ্বৰ হিন্দু সনাতন ধৰ্মক যিধৰণে প্ৰতিষ্ঠা কৰি গ'ল ভাৰতবৰ্ষত, সেইধৰণে গোটেই বিশ্বক তেওঁ প্ৰতিষ্ঠা কৰিবৰ কাৰণে এদিন ভাৰতবৰ্ষৰ পৰা যাত্ৰা কৰিছিল চিকাগো চহৰলৈ। এদিন জাহাজত গৈ ভাস্কোভাৰ বন্দৰত উপস্থিত হৈ চিকাগো চহৰলৈ ৰেলেৰে গৈছিল। আৰু চিকাগো চহৰত যেতিয়া তেওঁ উপস্থিত হৈছে, উপস্থিত হোৱা সময়টো এনেকুৱা এটা বিপৰ্যয় হ'ল, তেওঁ নগৰ নাম নদী, যিটো আমি কওঁ যে তেওঁৰ যিটো অৱস্থাত যিধৰণে আছিল সেয়া অতি দুখৰ বিষয়। তেওঁ ভাৰতবৰ্ষৰ পৰা যোৱা সকলো টকা পইচা হেৰাইছে, ৰেলৰ টিকেটো হেৰাইছে, তেওঁ থাকিবলৈ ঠাই পোৱা নাই। চিকাগো চহৰত অতি কম দামৰ এটা ভাড়াঘৰ লৈ আছিল। তথাপিও চিকাগো চহৰত বস্তু বাহানিৰ অতি মূল্য, অৰ্থৰ মূল্য তাত যথেষ্ট বেছি। সেইকাৰণে তেওঁ তাত থকাটো অসুবিধা হ'ল। কাৰণ চিকাগো চহৰত গৈ পাইছিল 1893 চনৰ জুলাই মাহত, আৰু বিশ্বৰ ধৰ্ম সন্মিলনখন আছিল ছেপ্টেম্বৰত। এই যে কমিউনিকেশ্যনত তেওঁ ভালকৈ জনা নাছিল, তেতিয়া 1.5 মাহৰ আগত যেতিয়া গৈ উপস্থিত হ'ল, তেওঁক অনেক বিপদ দিলৈ আগুৰি ল'লে। তাৰপাছত তেওঁ চিকাগো চহৰত থাকিব নোৱাৰে। তেওঁ তেতিয়া ওচৰৰ বোষ্টন চহৰলৈ গুচি গ'ল। 1.5 মাহ সময় বোষ্টন চহৰত থাকিব লাগে। তেওঁ অচিনাকি, এজন ভাৰতবৰ্ষৰ সাধাৰণ সন্যাসী। তাততো পাশ্চাত্যৰ সভ্যতা সকলোবিলাক সংস্কৃতি তেওঁলোক এটা আমি যে মই কি মতে তৰমু আই তোৰে হৈ মই মৰো হম হম কৰে মোৰাই কোনে নিদ্ৰা হৰে মোৰা। উপস্থিত আছে বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় টিংৰাই অধ্যক্ষ মহোদয়। তেওঁৰ পৰা আমি জানিব বিচাৰিম যে কোনটো মাহত এইখন বিদ্যালয়ৰ এডমিশ্যনবিলাক হয়, বা লগতে কি কি বিশেষ সুবিধা আছে এইখন স্কুলত, বা এইখন স্কুলত শিক্ষা গ্ৰহণ কৰাৰ পিছত অন্য স্কুলৰ তুলনাত কি কেনেকৈ ধৰণে সুবিধাবিলাক পোৱা যায়, তাৰ ওপৰত আমি ছাৰৰ পৰা কিছু কথা জানিব বিচাৰিম। নমস্কাৰ। আমাৰ এডমিশ্যন আমি প্ৰতি বছৰে নৱেম্বৰৰ শেষৰ পিনে আমি আৰম্ভ কৰোঁ, আৰু ডিচেম্বৰৰ ফাৰ্ষ্ট উইকত আমাৰ এডমিশ্যন প্ৰচেছবোৰ আৰম্ভ হৈ যায়। আৰু বৰ্তমান আমাৰ বিদ্যালয়ত ক্লাছ নাৰ্চাৰীৰ পৰা ক্লাছ 10লৈকে ল'ৰা ছোৱালী আমাৰ আছে, আৰু আমি ক্লাছ 8লৈকে এডমিশ্যন, আমি নাৰ্চাৰী টু 8লৈকে এডমিশ্যন প্ৰতি বছৰে আমি কৰোঁ। আৰু ইয়াৰ উপৰি আমাৰ বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় টিংৰাইত, ইয়াত আমাৰ বিভিন্ন ধৰণৰ সুবিধাসমূহ আছে, যেনে ফুল ফ্লেজেড লাইব্ৰেৰী আমাৰ আছে, আৰু কম্প'জিট ছায়েন্স লেবৰেটৰী আছে, কম্পিউটাৰ লেবৰেটৰী আছে। তাৰোপৰি আমাৰ স্মাৰ্ট ক্লাছ বৰ্ড আছে, স্মাৰ্ট ক্লাছো আমাৰ চলে। আৰু তাৰ বাহিৰেও আমাৰ বিভিন্ন ধৰণৰ কো কাৰিকুলাৰ এক্টিভিটি সময় সাপেক্ষে আমি কৰি থাকোঁ ল'ৰা ছোৱালীক আগুৱাই নিবলৈ।
খেল ধেমালিটো আমাৰ ৰুটিনতে সোমাই থাকে, গেমছ পিৰিয়ড, য়োগা পিৰিয়ড, মিউজিক পিৰিয়ড। তাৰোপৰি আমি এই বছৰৰ পৰা আমি এই বিদ্যালয়ত আমি টাইকোৱাণ্ডো এণ্ড কিক বক্সিংটো আমি আৰম্ভ কৰিছোঁ। ক্লাছ 1ৰ পৰা ক্লাছ 8ৰ ল'ৰা ছোৱালীয়ে টাইকোৱাণ্ডো কিক বক্সিঙৰ অনুশীলন আমাৰ বিদ্যালয়ত ল'ব পাৰে। তাৰোপৰি ছফ্ট স্কিল ক্লাছ আমাৰ তবলা, ভোকেল, সত্ৰীয় ডান্স, ফাইন আৰ্ট, এই 4টা ছফ্ট স্কিলো আমাৰ বিদ্যালয়ত চলি আছে। আৰু ইয়াৰ বাহিৰেও আমি ল'ৰা ছোৱালীৰ বিভিন্ন ধৰণৰ প্লেটফৰ্ম তেওঁলোকক আমি বাহিৰত ডিষ্ট্ৰিক্ট লেভেল, ষ্টেট লেভেল কম্পিটিশ্যনবিলাকতো মানে তেওঁলোকক পাৰ্টিচিপেট কৰিবলৈ আমি সুবিধা আমি কৰি দিওঁ। তো তেনেধৰণে আমাৰ বিভিন্ন ধৰণৰ সুবিধা আছে। তাৰ উপৰি আমাৰ চবতকৈ সুন্দৰ দিশটো হ'ল আমি ভাৰতীয় সংস্কৃতিৰ যিখিনি আমাৰ মানে পৰ্ব উৎসৱবিলাক থাকে, সেই গোটেইবোৰ আমি আমাৰ বিদ্যালয়ত আমি উদযাপন কৰোঁ। আমাৰ হলিডে কিছুমান আমাৰ বাকী বেলেগ বিদ্যালয়ৰ তুলনাত হলিডেটো আমাৰ কম। শংকৰদেৱ তিথি আমি বিদ্যালয়ত পালন কৰি তাৰপিছত আমাৰ পাঠদান হয়। ঠিক তেনেকৈ প্ৰতিটো উৎসৱ পৰ্ব আমি তেনেধৰণে পালন কৰোঁ। ধন্যবাদ।